নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল সাগৰ্স ব্লগ 101লৈ স্বাগতম। মই আজি আপোনালোকক দেখাব বিচাৰিছোঁ টেঙামৰা গুটিৰ সেই বাকলিৰ দি কেনেকৈ জেলি বা জাম বনাব পাৰি ঘৰুৱা তৰিকাৰে আপোনালোকক দেখাম। গুটিবোৰ ছিঙি পেলাই ভালদৰে বাকলিবোৰ এনেদৰে গুচাই লোৱা হয়। তাৰপিছত সুন্দৰভাৱে তাক ধুব লাগিব, নহ'লে সেই বাকলিৰ ভিতৰত পোক পৰুৱা সোমাই থাকিব পাৰেতো। তাৰপিছত প্ৰেছাৰ কুকাৰত এই গোটেই বাকলিখিনি সম্পূৰ্ণভাৱে দি অলপ পানী দিব লাগিব। এয়া সুন্দৰভাৱে প্ৰেছাৰ কুকাৰত দিয়া হৈছে, আপোনালোকে চাই থাকক। আচলতে এয়া মাইকী মানুহৰ কামহে, মই নিজে বনাবলগীয়া হৈছে। মই জানো কাৰণে বনাইছোঁ। আচলতে আমাৰ মাহঁতেও বনাইছিল এইটো তৰিকাৰে। 2-3 বছৰ খাব পাৰি, একো প্ৰব্লেমেই নহয়। একো কেমিকেল দিব নালাগে। ইয়াত পানী দি দিয়ক ধুনীয়াকৈ, বেছিও দিব নালাগে, এটা জোখৰ পানী দিয়ক। ধুনীয়াকৈ সিজাব লাগিব, 2-3টা হুইচেল মাৰিব লাগিব। ইয়াক জুইৰ ওপৰত দিয়া হৈ গ'ল। যেতিয়া চিটি মাৰিব, 2-3টামান চিটি মাৰিব দিব। চিটি মাৰিছেই, এনেদৰে হৈ পুৰা গৰম হৈ আছে। এতিয়া পাৰিলে এই ঘুটনি নহ'লে বেলেগ তৰিকাৰ হেতা বা কিবা দি আপুনি অলপ ফেটি দিয়ক। এনেকুৱা সৰু মিহি ফুটাৰ চালনী এখনত লৈ এনেদৰে কৰি থাকিলে তাৰ ৰসটো তললৈ যাব আৰু সীতাটো থাকি যাব। এই সীতাটো পেলাই দিব লাগিব। এতিয়া এনেদৰে আমি আচলতে বাহিৰৰ জুইতে বনোৱা হৈছে, মানে জুইত বনালে আৰু বেলেগ এটা সোৱাদ হয়, সেইকাৰণে আমি জুইত বনাইছোঁ। এনেদৰে জুইত পাগি বনাই থাকিব লাগিব। ইয়াত এতিয়া চেনি দি থাকক, মাজে মাজে অকণ টেষ্ট কৰি চাব মিঠাটো কিমান হৈছে। যদি অকণমান টেঙা লাগে নহ'ব, আৰু চেনি দিব লাগিব। তাৰপিছত এই পৰ্যায় হৈ যাব। তাৰপিছত ব্ৰেড বা ৰুটিৰ লগত ধুনীয়াকৈ খাওক।